নমস্কাৰ অসমীয়া ইউটিউব চেনেল মধুৰ কৰ্ণালৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ ফলছ লগালে মেখেলা কেনেকৈ চিলায়। আহক তেনেহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। মেখেলাখন চিলাবলৈ লোৱাৰ আগতে মেখেলাখনৰ চিধা ছাইড আৰু উলোটা ছাইড মানে মেখেলাখনৰ ভিতৰৰ ভাগ কোনটো আৰু বাহিৰৰ ভাগ কোনটো সেইটো মন কৰিব লাগিব। মোৰ মেখেলাখনৰ এইটো হৈছে বাহিৰৰ ভাগটো আৰু এইটো হৈছে ভিতৰৰ ভাগটো। ঠিক তেনেকৈয়ে ফলছটোৰো আমি চিধা ছাইড কোনটো হয় সেইটো চাব লাগিব। ফলছটোৰ দুয়োকাষে যি দুটা চিলাই থাকে সেই চিলাই দুটা মন কৰিলেই গম পোৱা যায় ফলছটোৰ চিধা ছাইড কোনটো হয়। এতিয়া আমি মেখেলাখনৰ চিধা ছাইডটো আৰু ফলছৰ চিধা ছাইডটো লগ লগাই ভিডিঅ'ত দেখুওৱাৰ দৰে চিলাব লাগিব। ফলছটো মই কেনেকৈ লগাওঁ ভিডিঅ'টো আপোনালোকে ভালদৰে মন কৰিব।
ফলছটো লগাই মোৰ হৈ গৈছে। এতিয়া ফলছৰ আগবাঢ়ি থকা কাপোৰ দুডোখৰ দুয়োফালে মই সমানকৈ কাটি লৈছোঁ। কাটি হোৱাৰ পাছত মেখেলাখনৰ বাহিৰ চাইডে মই এটা চিলাই মাৰিছোঁ। চিলনিটো মৰাৰ পাছত আগবাঢ়ি থকা কাপোৰডোখৰ সমানকৈ মই কাটি লৈছোঁ। বাহিৰৰ অংশটো চিলাই হোৱাৰ পাছত মই মেখেলাখনৰ ভিতৰৰ ফালে এটা চিলাই মাৰিছোঁ। এনেকৈ চিলালে মেখেলাখনৰ সূতাবিলাক সোনকালে ওলাই যাব নোৱাৰে।
এতিয়া মই মেখেলাখনৰ ওপৰ অংশৰ পাতলিটো মাৰিবলৈ লৈছোঁ।